আজি ইয়াতে চুট কৰি থৈ যাওঁ ৰ মজা ভাল ভাল বস্তু পালো কিন্তু যাওঁ যাওঁ কোনো নেদেখাকতে যাম আৰু ইয়াৰ পৰা দেখিলে বৰ ডাঙৰ কথা হ'ব নহ'লে ইমান গৰম দিছে ভেকুলা মই কওঁ না এইটো ভেবেল দেখোন একদম পকাতে শুই দিছে তাৰমানে কথা এটা ক'বলৈ আছে তই কৈ কেনে আহিছোঁ চুৰ হৈছে না আমাৰ গাঁৱত আমাৰ আজি স্কুলত তাৰমানে চুৰ হ'ল গম পাৱ নে কি চুৰ তেতিয়া আমাৰ আকৌ ৰাতি চব ভালকে পুৰা খিৰিকী দৰা মাৰি থ'ব লাগিব নহ'লে আমাৰ ঘৰত সোমাবই নোৱাৰে চুৰ মাৰি থবি নহ'লে কোন তাক চুৰ সোমাই তলত কি বস্তু নিব ঠিকানে আমাৰ এতিয়া দিনতে দৰজা খিৰিকী মাৰি ন ৰেডি হৈ আছো এই তহঁতি কি আলোচনা কৰিছ ৰে ককা আমাৰ ঘৰ চুৰ হৈছে আপুনি গম নাপায় নেকি কি আমাৰ ঘৰ চুৰ হৈছে মানে মই এতিয়া যাওঁৱে নেকি ঘৰৰ দৰজা খিৰিকী মাৰি থৈ আহোঁগৈ নহ'লে আকৌ মোক কলহ পানীখিনি লৈ যাব নহয় চোৰকেইটাই সেইখন মই কাৰ লগত থাকিম গাহৰিকেইটাও লৈ যাব মোৰ পুহি থৈছোঁ যাওক আমাৰ ঘৰতে মাৰিলে এতিয়া ভেকুলাও মাৰিব এতিয়া আমাৰ ঘৰৰ দৰজা খিৰিকী যাওক আপুনি মাৰি থাকগৈ মই যাওঁ এই চুৰটো ক'ৰ পৰা ওলালেহি তাৰমানে বই নে এফালে ক'লাই যাওঁ আজি চুৰ ওলাইছে মই বাৰু দৰজা খিৰিকীৰ পৰা ভালকৈ মাৰি থৈ আহিছোঁ নহ'লে কলহ পানীখিনি থাকিব নহয় চুৰকেইটাই লৈ যাব ককা ৰৈছে ৰৈছোঁ পিছে তহঁতি গম পাৱ নাই চুৰ ওলাইছে বুলি এই চোৰটোক ধৰিব লাগিব টপিনাকেইটাকে কাটি খাম একদম কলহ পানীৰ লগত এইটো মানুহ কম নহয় বইৰা মাংস খায় মানুহে এইফালে আকৌ মানুহৰ মাংস খায় এইফালে মানুহৰ মাংস খাব এইফালে তহঁতি মোক কি ভাবিছ সৰুতে কিমান চুৰ ধৰি খালো মই তহঁতি কি জান এইবাৰ বাপেকে চোৰটোক ধৰিবলৈ পাওঁ তাৰমানে টপিনাকেইটাই প্ৰথমতে খাওঁ কলহ পানীৰ লগত আগতে আমি টপিনাহে খাওঁ সৰুতে চব একদম মিলি লৈ আৰু বহি লৈ পথাৰত গৈ ভাজি লৈ কেনেকুৱা দিওঁ এইটো কম নহয় তাক কিন্তু ধৰিলে বৰ বেয়া দিম এইটো কাম বেয়া কৰিলে স্কুলত চুৰ কৰিছে তাক কিন্তু দিব লাগিব ধৰিলে তাক জিন্দাই ধৰিম জিন্দা ধৰি পিনি জিন্দা ঠেংকেইটা কাটি ভাজিম তাৰ মুখৰ আগত খাই দেখুৱাম কি কৰিছে নাই একো কৰা নাই এই চুৰকেইটাকে তাকে পতি আছো বোলো ধৰিলে টপিনাকেইটাই ফ্ৰাই কৰি খাম বোলো মই ঠিকেই ভাবিছো নে খাব নেকি আপুনি ঠিক কথা ভাবিছে কিন্তু কলহ পানীৰ লগত খাবা আৰু এইকেইটাক সেইটো কওঁতে চখ লাগি কৈছে বোলে মানুহৰ মাংস খাইছে খাব নেকি বোলে তেনেকে কৈছে কৈ দিয়ক আমি আগতে সৰুতে কিমান খালো এতিয়া এইবোৰ গমেই নাপায় আজিকালি ল'ৰা অকল মোবাইলতে চাই থাকে আগৰ দিনৰ ল'ৰা একদম চুৰটো ধৰি একদম খাই টপিনা ফ্ৰাই কৰি খাই দিয়ে এটি গমেই নাপায় আমি বাৰু যাম দুইজন একদম লাগি কথা পাতি থাকক আমি যাওঁ গৈ এই চুৰকেইটা ধৰা পেলাব লাগিব সিহঁতে টপিনাকেইটা খাব লাগিব নহয় খাব লাগিব ধৰিলে সেইফালে মৃদুল আহিছে তাকো খাব নেকি সি এফালে দুইজন বিয়ে মিলি কথা পাতি আছে যে
মৃদুল আয়া চুৰকেইটাকে কথা পাতিছো বোলো টপিনাকেইটাকে খাম বুলি ভাবিছো তই খাবি নেকি আজ্ঞই মা চোৰৰ টপিনাও নেৰে তাৰমানে আপোনালোকে চোৰৰ টপিনাকেইটাও খাবনে আমি আগতে কিমান চোৰ ধৰি খালো পিছে খাব পৰা যায় খালি মানুহ নহয় আকৌ এইটো বেলেগ জীৱ জন্তু হাতি বেলেগ কথা নাই মই নেখাওঁ মানুহৰ মাংস নেখাওঁ নেখাওঁ যদি নাই তোৰ ভাগটো আমি খাম যা এতিয়া মোক চিনিয়ে পোৱা নাই আমাক কি বস্তু আমি চিনিয়ে পোৱা নাই সিহঁতি খালি এইকেইজন মানুহ উদাহৰণ হয় কিন্তু দেই জীৱ জন্তু মাংস খোৱা ভাবি দেখিছো আজি এইবাৰ প্ৰথম দিছো মানুহৰ মাংস খোৱা এইকেইটা কিন্তু কম বস্তু নহয় তহঁতি আমাৰ কথা পাতি আছ যে বুঢ়াটো তাৰমানে দুইটা মিলি একদম মানুহৰ মাংস খোৱা পাতিয়ে থাকে মানে শুনিলেই চাগে আমাৰ কথা ভেকুলা তাক কি কথা পাতি আছো অকলে নাই ককা একো পতা নাই কিনো পাতিম বিয়ৈ বলক নহ'লে চোৰটোকে ধৰোংগে বলক কলহ পানী লগত খামগে তাত টপিনাকেইটা এইকেইটা মানুহ কম নহয় কিন্তু দেই তোৰ বন্ধু বান্ধৱীয়ে কল ভিডিঅ'টো চাই কেনেকুৱা লাগে এবাৰ কমেণ্টত জনাবচোন বাৰু আৰু লাইক কৰি দিব দেই বন্ধু বান্ধৱীয়ে কল আৰু চেনেল প্ৰথম আহিছে যদি ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অন কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব দেই